নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এনেধৰণৰ কেইটামান ফেক্টৰ কথা লৈ আহিছোঁ যিকেইটা শুনাৰ পিছত আপোনালোকৰ ৰিয়েকশ্যন অকণমান এনেধৰণৰ হৈ যাব। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 1, ৰাজস্থানত এখন গাঁও আছে পিপল এণ্ট্ৰি নামৰ। সেই গাঁওখনত এজনী ছোৱালী জন্ম হোৱাটো বহুত ৰেয়াৰ আছিলে। যেতিয়া সেই গাঁওখনত এজনী ছোৱালী জন্ম হয় তেতিয়া গাঁৱৰ চবেই মানুহে মিলি চেলিব্ৰেট কৰিবলৈ 11 জোপা গছ লগায় আৰু যোৱা 6 বছৰত সেই গাঁওখনত তেনেকৈ গছ লগাওঁতে 2,50,000 গছ লগোৱা কমপ্লিট হৈ গ'ল। ফেক্ট নম্বৰ 2, এটা চাইণ্টিফিক ষ্টাডিৰ মতে আপুনি পঢ়ি থকা কিবা এটা মনত ৰাখিবলৈ হ'লে সেইটো কেইদিনমান পিছে বা সময়ে সময়ে বেলেগ মানুহ এজনৰ আগত কৈ থাকিব লাগিব। মানে আপুনি যিখিনি পঢ়িলে সেইখিনি বেলেগৰ আগত কেতিয়াবা এক্সপ্লেইন কৰি থাকিব লাগিব, তেতিয়া আপোনাৰ পঢ়ি থকাটো কেতিয়াও পাহৰি নাযায়। নম্বৰ 3, ডুবাইত যদি কোনোবাই নিজৰ ৱেইট লছ কৰে হেল্ডি থাকিবলৈ, তেতিয়া ডুবাইৰ চৰকাৰে সেই মানুহজনক সোণ দিয়ে। এতিয়া প্ৰশ্নটো হ'ল যে কিমান সোণ দিয়ে? ইয়াৰ উত্তৰটো যদি আমি পইচাৰ ভেলিউত ক'বলৈ যাওঁ তেনেহ'লে আপুনি যদি 1 কেজি ৱেইট লছ কৰে তেনেহ'লে ডুবাইৰ চৰকাৰে আপোনাক 3,000 পৰা 4,000 টকা দিব। তাৰ মানে কোনোবাই যদি ডুবাইত 10 কেজি ৱেইট লছ কৰে হেল্ডি থাকিবলৈ, তেনেহ'লে সেই মানুহজনক 30,000 পৰা 40,000 টকা ডুবাইৰ চৰকাৰে দিয়ে। তাৰ গভৰ্ণমেণ্টে এইকাৰণেই এইটো ছিষ্টেম কৰিছে যাতে তাৰ মানুহবোৰ সুস্থ হৈ থাকে। নম্বৰ 4, আমেৰিকাৰ হাৱাই নামৰ এই জেগাডোখৰত যিবোৰ ছোৱালীয়ে লেফ্ট ছাইডৰ কাণত এনেদৰে ফুল লগাই ঘূৰি ফুৰে সেইবোৰ ছোৱালী হ'ল মেৰিড, আৰু যিবোৰ ছোৱালীয়ে ৰাইট ছাইডৰ কাণত এনেদৰে ফুল লগাই ঘূৰি ফুৰে সেই ছোৱালীবোৰ হৈছে ছিংগল। এইটো সেই জেগাডোখৰ এটা ট্ৰেডিশ্যনেল নিয়ম বুলি কোৱা হয়। ফেক্ট নম্বৰ 5, পৃথিৱীৰ এখন মিষ্টেৰিয়াছ ফটো হ'ল মনালিছাৰ এই ফটোখন। ইয়াৰ কাৰণ হ'ল যে আপুনি যদি হেপ্পী থাকে আৰু সেই সময়ত এই ফটোখন চায় তেতিয়া আপুনি ফটোখনত মানুহজনীক হাঁহি থকা নিচিনা দেখা পাব, আৰু যদি আপোনাৰ মুড অফ থাকে বা আপুনি ছিৰিয়াছ মুডত থাকে তেতিয়া আপুনি এই ফটোখনত মানুহজনীকো ছিৰিয়াছ হৈ থকা নিচিনা দেখা পাব। ইণ্টাৰেষ্টিং নহয়নে? নম্বৰ 6, লিড কাক কয় গম পায়নে? লিড মানে হৈছে এখন ঢাকন, আৰু আইলিড বুলি এটা শব্দ আছে, তাৰ অৰ্থ হ'ল আমাৰ চকুৰ এই পাৰ্টটোক আইলিড বুলি কোৱা। এতিয়া ইয়াত ফেক্টৰ কথা হ'ল যে চাইনাৰ এজন মানুহে এটা অদ্ভুত কাম কৰি দেখুৱালে। সেই মানুহজনে নিজৰ চকুৰ আইলিডত এখন গাড়ী ৰছীৰে বান্ধি জেগাৰ পৰা হিলাই লৈ গুচি গ'ল, আৰু সেই গাড়ীখনৰ ৱেইট আছিলে 1.6 টন, অৰ্থাৎ 1,600 কেজি। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই লগ পাম আপোনালোকক মোৰ নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে গুড বাই। मज़ा आया, और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ।